Hello friends, welcome to my channel. আপুনি বাৰু জানেনে যে অলিম্পিক ভাৰতত আজিলৈকে কিয় হোৱা নাই? বহুত সৰু দেশ যেনে জাপান, স্পেইন, ইটালী আদিও অলিম্পিক হোষ্ট কৰিছে, কিন্তু ভাৰতত আজিলৈকে অলিম্পিক কিয় হোৱা নাই কেতিয়াবা ভাবি চাইছেনে? যদি নাজানে তেতিয়াহ'লে শেষলৈকে চাই থাকক। আজি মই আপোনাক এই ভিডিঅ'টিত জনাম যে ভাৰতত অলিম্পিক কিয় হোৱা নাই। তেনে বন্ধু-বান্ধৱীসকল বিলম্ব নকৰি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি। ফ্ৰেণ্ডছ, অলিম্পিকৰ লোকেশ্যনৰ পৰা আৰম্ভ কৰি ৰুলছ ৰেগুলেশ্যনলৈকে নিৰ্ধাৰণ কৰিবলৈকে ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি হৈছে প্ৰধান। অলিম্পিকৰ লোকেশ্যন ঠিক কৰাক লৈ কিছু ক্ৰাইটেৰিয়া থাকে। এখন দেশে নিজৰ এখন চিটিৰ নাম অলিম্পিকৰ বাবে পঠাবৰ বাবে প্ৰথমতে প্ৰমাণ কৰিব লাগে যে সেই চিটিখনে অলিম্পিকত হ'ব পৰা ভিৰৰ বোজা বহন কৰিব পাৰিব। অলিম্পিকলৈ অহা দেশ বিদেশৰ খেলুৱৈ, ৰাজনৈতিক নেতা, জাৰ্ণালিষ্ট, টুৰিষ্ট আদি এটা ভয়াৱহ ভিৰৰ পৰিলক্ষিত হয় আৰু এনে এটা ক্ৰাউড লোড ল'ব পৰাকৈ চিটিখন হ'ব লাগিব। লগতে মানুহবোৰৰ খোৱাৰ ব্যৱস্থাৰ উপৰিও প্ৰপাৰ ছিকিউৰিটি আৰু কমিউনিকেশ্যনত থাকিব লাগিব। লগতে এইটোও চাব লাগে যে যাতে তাৰে লোকেল মানুহখিনিৰ এই খেলখনৰ পৰা বহুখিনি আৰ্থিক লাভৱান হয়, কিয়নো বন্ধু-বান্ধৱীসকল অলিম্পিক হোষ্ট কৰিবলৈকে এখন দেশৰ খুব হিউজ পৰিমাণৰ এটা টকাৰ প্ৰয়োজন হয়, কিয়নো সেই হোষ্ট কৰা দেশখনে ষ্টেডিয়ামৰ পৰা আৰম্ভ কৰি ভেন্যু ঠিক কৰালৈকে ষ্টেডিয়াম ডেকৰেশ্যন, খেল পতা আটাইখিনি খৰচেই তেওঁলোকে উঠাব লাগে আৰু সেয়েহে এনেকুৱা এটা হিউজ পৰিমাণৰ টকা যিহেতু ব্যয় কৰা হ'ব, তাৰ পৰা যাতে লোকেল মানুহখিনিৰ লাভৱান হয় সেইটো লক্ষ্য কৰিবলগীয়া কথা। বন্ধু-বান্ধৱীসকল, চিটিৰ নাম পঠালেও এটা হিউজ এমাউণ্টৰ এপ্লিকেশ্যন ফিজো অলিম্পিক কমিটিক দিব লাগে আৰু তাৰ পাছতো কিন্তু এইটো চিয়'ৰ নহয় যে আপোনাৰ দেশ চিলেক্ট হ'ব। আৰু সেয়েহে যিখন দেশে ভাবে যে আমি ইমান খৰচ বহন কৰিব পাৰিম, তেতিয়াহে সেই দেশৰ অলিম্পিক কমিটিয়ে দেশৰ সকলোতকৈ সুবিধাজনক চহৰখনৰ নাম পঠায়। কিন্তু আমাৰ ভাৰতবৰ্ষই আজিলৈ ইমান টকা বহন কৰিবলৈকে সক্ষম বুলি ভাবিবই পৰা নাই, যাৰ বাবে ভাৰতত আজিলৈকে অলিম্পিক হোৱা নাই। এয়া আছিল প্ৰধান কাৰণ। বন্ধু-বান্ধৱীসকল, তাত আৰু কেইটামান কাৰণ আছে। চাওক, পদক পোৱাৰ ক্ষেত্ৰতো অতীজৰে পৰাই আমেৰিকা, ৰুছ, ব্ৰিটেইন, চীন, জাপান আদিয়ে আগস্থান লাভ কৰি আহিছে, কিন্তু ভাৰতবৰ্ষই আজিলৈ মাত্ৰ 35টা পদকহে লাভ কৰিছে। প্ৰকৃতাৰ্থত ভাৰতত এতিয়ালৈ অলিম্পিক হওক বা আন খেলা হওক মানুহৰ এৱাৰনেছ ভালকৈ হোৱাই নাই। আনকি বহুতেতো এনেকুৱাও মানুহ আছে যিয়ে অলিম্পিকৰ নামো শুনা নাই আৰু কিছুমানে নাম শুনিলেও অলিম্পিকটো কি হয়, কেনেকুৱা হয় সেইখিনিও এৱাৰনেছ নাই, যাৰ বাবে ভাৰতে আজিলৈকে ভাবিবলৈ সক্ষম হোৱা নাই যে আমাৰ দেশেও অলিম্পিক হোষ্ট কৰিব। ফ্ৰেণ্ডছ, আন এটা ডাঙৰ কাৰণ হ'ল 2003 চনতে ভাৰতক 2010 চনৰ কমনৱেলথ গেমছ কৰাৰ বাবে চিলেক্ট কৰিছিলে, কিন্তু আপুনিও জানে যে 7 বছৰৰ দীঘলীয়া প্ৰস্তুতিৰ পাছতো না ভাৰতে ভালকে ভেন্যু ঠিক কৰিব পাৰিছিলে, না ষ্টেডিয়াম ৰেডি কৰিব পাৰিছিল, না ভালকৈ কমনৱেলথ গেমছখন অৰ্গেনাইজ কৰিব পাৰিছিল। আনকি এই খেলৰ বাবে দিল্লীত কোনো ধৰণৰ কনষ্ট্ৰাকশ্যন, কমিউনিকেশ্যনৰ সুবিধা কৰা হোৱা নাছিল আৰু এই কমনৱেলথ গেমৰ কথা সমগ্ৰ বিশ্বতে আজিও জনাজাত হৈ আছে। এনে বদনাম নাজানো কেতিয়ালৈকে থাকে, যিহেতু ভালকৈ হোষ্ট কৰিব নোৱাৰিলে কমনৱেলথ গেমছ, ভাৰতৰ অলিম্পিক কমিটিয়ে এতিয়ালৈকে সেইকাৰণে সাহস কৰিব পৰা নাই যে অলিম্পিকৰ বাবে আমাৰ দেশৰ নাম পঠাব। বন্ধু-বান্ধৱীসকল, কমনৱেলথ গেমছ গেমৰ কাৰণে গোটেই বিশ্ববাসীয়ে ভাৰতক আনকি ঘৃণাৰ দৃষ্টিৰেও চাবলৈকে বাধ্য হৈছিলে, কাৰণ তেওঁলোকেও এনেকুৱা এটা মনোভাৱ লৈছে যে ভাৰতে যিহেতু কমনৱেলথ গেমছেই ভালকৈ হোষ্ট কৰিব নোৱাৰিলে অলিম্পিক কেনেকৈ হোষ্ট কৰিব পাৰিব। কিন্তু বন্ধু-বান্ধৱীসকল, আপোনালোকে দুখ নকৰিব, এটা আশাৰ ৰেঙনি এতিয়াও আছে। আমাৰ ভাৰতবাসীৰ বাবে এটা সুখবৰ যে 2032 চনত অলিম্পিকৰ বাবে ভাৰতে নিজৰ নাম পঠাবৰ বাবে আয়োজন চলাইছে। যদিহে 2032 চনত ভাৰতে নিজৰ কোনোবা এখন চহৰৰ নাম পঠায় আৰু কিবাকে যদি সেই চিলেক্ট হৈ যায় অলিম্পিক কমিটিৰ দ্বাৰা, তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষতে আমাৰ ভাৰতীয় খেলুৱৈসকলে নিজৰ মাটিত খেলিব পাৰিব আৰু সেয়া গোটেই ভাৰতবৰ্ষৰ বাবে এটা সৌভাগ্যৰ কথা হ'ব। বন্ধু-বান্ধৱীসকল, কেনে লাগিল ভিডিঅ'টি? আপুনি বাৰু জানিছিলনে যে এইটো কথা, বা কেতিয়াবা চিন্তা কৰিছিলনে? আৰু যদি চিন্তা কৰিছিল, আজি মই আপোনালোকক তাৰ উত্তৰ দি দিলোঁ যে ভাৰতত অলিম্পিক কিয় নহয়। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টি লাইক কৰি দিয়ক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আপুনি যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব।